নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে। মোৰ ইউটিউব চেনেল অৰঙে দৰঙেৰ এটা নতুন সংস্কৰণলৈ আপোনালোকক স্বাগত সম্ভাষণ জনাইছোঁ। এইবাৰ মোৰ কথা পোনপটীয়া। আপোনালোকে জানে যে জুবিন গাৰ্গে ফটুৱা শব্দৰে গোটেই অসমত এটা বিতৰ্কৰ সৃষ্টি কৰিছে, খলকনিৰ সৃষ্টি কৰিছে। কিন্তু জুবিন গাৰ্গে সৃষ্টি কৰা বিতৰ্ক এয়াই প্ৰথম নহয়। তেওঁ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত সাঙুৰ খাই আহিছে। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গীত গাবলৈ যাওঁতে কেতিয়াবা অভব্য আচৰণ কৰাও আপোনালোকে শুনিছে। তেওঁ লাইটৰ খুঁটাত উঠি যোৱাও আপোনালোকে দেখিছে, আপোনালোকৰ মনত আছে। তেওঁ যাকে তাকে অভব্য আচৰণ কৰাৰ অভিযোগো আপোনালোকে শুনিছে। কিন্তু এইবাৰ তেওঁ যে এটা ৰাজনৈতিক দলক ফটুৱা বুলি ক'লে, প্ৰকৃততে অসমত ফটুৱা আমি কোনে কৰি আছে? ফটুৱা কোন? আপোনালোকক নতুনকৈ ক'বৰ প্ৰয়োজন বোধ নকৰোঁ। এটা কথা ঠিক, কা আন্দোলনৰ সময়ত জুবিন গাৰ্গ আগত গৈছিল আৰু জুবিন গাৰ্গৰ গান শুনিবলৈ বহুতো যুৱক যুৱতী, নতুন ছাত্ৰ ছাত্ৰী, নতুন প্ৰজন্মৰ লোক ওলাই আহিছিল। এনেকৈ তেওঁৰ অনুষ্ঠানলৈ আহি ঘূৰি যাওঁতে আমাৰ ছাত্ৰ শ্বহীদো হৈছিল। আৰু সেইগৰাকী জুবিন গাৰ্গেই কোৱা নাছিলেনে? সবাতোকৈ প্ৰথমে কোনে ঘোষণা কৰিছিল যে ৰাজনৈতিক দল খুলিম, গান গাই গাই ৰাজনৈতিক দলৰ পুঁজি গঠন কৰিম? আপোনালোকৰ নিশ্চয় মনত আছে। আৰু জুবিন গাৰ্গে যিটো দলক ফটুৱা বুলি ক'লে, ফটুৱামি কৰা বুলি ক'লে, নিশ্চয় সেইটো ৰাজনৈতিক দল সেই কা আন্দোলনৰে ফটশ্ৰুতি। বন্ধুসকল, কা আন্দোলনত অংশগ্ৰহণ কৰা বহু শিল্পীয়ে পিছলৈ কেনে স্থিতি ল'লে আপোনালোকে দেখিছে। জুবিন গাৰ্গ ক'ৰ পৰা ক'লৈ গ'ল আপোনালোকে সকলো জানে। এতিয়া জুবিন গাৰ্গে কি কৰি আছে তাকো জানে। জুবিন গাৰ্গে নিশ্চিতভাৱে এটা ৰাজনৈতিক দলক ফটুৱা দল বুলি ক'বলৈ যাওঁতে তেওঁ সকলোৰে অলক্ষিতে কোনোবা এটা ৰাজনৈতিক দলৰ মুখপাত্ৰৰ দৰে আচৰণ কৰা নাইনে? আমি এইবিলাক ক'বলৈ নাযাওঁ। আমি ৰাইজৰ হৈ কথা কোৱা মানুহ। কোনো দল আমাৰ কাৰণে পৰ নহয়, আমাৰ আপোন নহয়। আমাৰ ৰাইজৰ কাৰণে যি দলে ভাল কাম কৰিব সেই দলকে আমাৰ ৰাইজে চৰকাৰ গঠন কৰাৰ সুযোগ দিব। আমি ৰাইজৰ পক্ষত। গতিকে আমি এটা কথাই জানো, জুবিন গাৰ্গ এগৰাকী দৰতী কণ্ঠী। তেওঁ সৰগীয় কণ্ঠেৰে অসমক মোহিত কৰি ৰাখিছে। হাজাৰ হাজাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী তেওঁৰ পিছত দৌৰে। আমিও ভাল পাওঁ। জুবিনৰ গান শুনি আমি টোপনি যাওঁ। যাত্ৰাকালত আমি জুবিনৰ সংগীত শুনি শুনি আগবাঢ়োঁ। সেইগৰাকী জুবিন আমাৰ স্বাভিমান হোৱা উচিত, আমাৰ জাতিৰ স্বাভিমান স্বৰূপ। সেইকাৰণে জুবিন কেনে হোৱা উচিত? নিশ্চিতভাৱে জুবিনে গণশিল্পীৰ দৰে আচৰণ কৰিব লাগে। নিশ্চিতভাৱে জুবিনে শিল্পী সুলভ মানসিকতাৰে থাকিব লাগে। কাৰণ জুবিন সকলোৰে, দল মত নিৰ্বিশেষে সকলোৰে জুবিন, অসমবাসীৰ জুবিন। গতিকে বন্ধুসকল, আমি এটা কথাই জানো, জুবিনে এই বৈশিষ্ট্য ৰক্ষা কৰক। তেওঁ অসমীয়াৰ স্বাভিমান হৈ থাকক। তেওঁ শিল্পী সুলভ যিটো চৰিত্ৰ তেওঁ বজাই ৰাখক। তেওঁ গণশিল্পীৰ মৰ্যাদা, গণশিল্পীৰ বৈশিষ্ট্য ৰক্ষা কৰক। তেওঁ যাতে আৰু এইবোৰ বিতৰ্কত সাঙুৰ নাখায়। তেওঁ কাৰোৰ হৈ কাম নকৰে, তেওঁ অসমীয়া ৰাইজৰ হৈ কাম কৰক, অসমীয়া জাতিৰ হৈ কাম কৰক, অসমীয়া সংস্কৃতিৰ হৈ কাম কৰক। অন্যায়ৰ বিৰুদ্ধে মাত মাতক। কি অন্যায় হৈ আছে অসমত সেই বিষয়ে মাত মাতক। এইখিনিকে কথা কৈ মই মোৰ ইউটিউব চেনেল অৰঙে দৰঙেৰ পৰা বিদায় লৈছোঁ বন্ধুসকল। নমস্কাৰ, ধন্যবাদ।